भगवान के गर्न लाग्नु भयो, द्वारिकाधीश बनेर रहन लाग्नु भयो। सुनवाई कथालाई 18 दिनसम्म भगवान कहाँ हुनुहुन्थ्यो? वृन्दावनमा गोकुलमा रहन। আমি নৰ্থ ইষ্ট টুডে চেনেল পৰা যে শুনি পাইছিলে আমাৰ ফেয়াৰত এটা প্ৰগ্ৰাম আছিলে কি প্ৰগ্ৰামটো আমি বিশেষকৈ টোটেলি গম নাপাওঁ কিয় প্ৰগ্ৰাম মানে ইমান দিন পৰা মানে ইয়াত চলি হৈছে সেইকাৰণে মানে আমি আহিছোঁ সেইকাৰণে মানে আপোনাৰ ফালৰ ক'ব পাৰে ঠিক আছে ধন্যবাদ এনি হিলছ টুডে পোনপ্ৰথমে আপোনাক ধন্যবাদ জনাইছোঁ উমলাফেৰ চিন্তা সমষ্টি উমলাফেৰত আয়োজন হৈ থকা এই প্ৰগ্ৰামটো হৈছে নভা দেৱী মহাপুৰাণ হয় 9 দিনৰ কাৰ্যসূচীৰে এই প্ৰগ্ৰামটো আৰম্ভ কৰিছে যোৱা 17 ফেব্ৰুৱাৰী তাৰিখৰ পৰা 25 ফেব্ৰুৱাৰী অহাকালি ইয়াত সমাপন কৰিব তো ইয়াৰ উদ্দেশ্য এটা ধৰ্মৰ প্ৰচাৰ হিন্দু সনাতন ধৰ্মৰ যিহেতু এনেকৈ হৈ থাকে কিন্তু ভাৰতবৰ্ষত হিন্দু সনাতন ধৰ্মৰ প্ৰতি লক্ষ্য ৰাখি তেখেতসকলে গুৰু পণ্ডিতসকলে নিজৰ ধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰত এটা প্ৰগ্ৰাম তেনেকৈ আয়োজন কৰি থাকে সেই গতিকে আমাৰ ইয়াত নতুনকৈ নিৰ্মাণ হোৱা মন্দিৰ নৱদুৰ্গা মন্দিৰ এটা নিৰ্মাণ হৈছে গাঁৱৰ ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি পৰিশ্ৰমৰ পইচা দি সকলোৱে 5 টকা 10 টকা 500 1000 5000 1 লাখলৈকে টকা ডনেশ্যন কৰি মন্দিৰটো খাৰা কৰা হ'ল ইয়াতে মন্দিৰ নিৰ্মাণ কৰা হৈছে মন্দিৰ নিৰ্মাণ কৰাৰ পাছত ইয়াত প্ৰাণ প্ৰতিষ্ঠা এটা ব্যৱস্থা থাকে তো পৰহি দিনাখন প্ৰাণ প্ৰতিষ্ঠা ইয়াত মন্দিৰত হৈ গ'ল নৱদুৰ্গা মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হৈ গ'ল এই প্ৰাণ প্ৰতিষ্ঠাৰ সংগতি ৰাখি এই পুৰাণ যিটো পুৰাণ বুলি কয় মহাপুৰাণৰ আয়োজনা কৰা হৈছিলে তো আজি অষ্টম দিনাখন কৰিছে আজি তো অহাকালিলৈ ইয়াৰ সমাপন সেই প্ৰগ্ৰামৰ কাৰণে মানে কমিটি হৈ পেলাই অল অভাৰ কাৰ্বি আংলং সকলোকে শ্ৰীৰাম ডাঙৰীয়া দিয়া হৈছিলে লোকেল এম চি থ্ৰু অভিজিত ছাৰৰ যদি আমি থকা হৈছিলে আৰু লগতে এম এল এ ছাৰ হওক বা আমাৰ যিসকল এম এ চি প্ৰতিটো কনষ্টিটুৱেঞ্চিতে ক'ব পৰা যায় প্ৰায় সকলোখিনি সামৰিব লোৱাৰ ব্যৱস্থা কৰা হৈছিলে প্ৰত্যেককে নিমন্ত্ৰণ দিয়া হৈছিল প্ৰত্যেক জেগাত বা প্ৰতিটো বছৰে পাতা কথা নহয় মন্দিৰটো নিৰ্মাণ কৰা হ'ব মন্দিৰটো নিৰ্মাণ কৰাৰ পাছত তাৰ প্ৰাণ প্ৰতিষ্ঠা বুলি এটা মন্দিৰত যেতিয়া মূৰ্তি এটা ৰখা হয় এটা প্ৰাণ প্ৰতিষ্ঠা কৰিব লাগে এই প্ৰাণ প্ৰতিষ্ঠা কৰাৰ সংগতি ৰাখি এটা মহাপুৰাণৰ আয়োজন কৰা হৈছিল भगवान को सुंदर झांकी को दर्शन करना आवामाई भगवान को आज से भगवान श्री कृष्ण जी ने रुक्मिणी मैया विवाह करने दिन हो